হেল্ল' ফ্ৰেণ্ডছ, মোৰ আন এটা নতুন ভিডিঅ'লৈ স্বাগতম। এইটো মই আজি আপোনাৰ মাছৰ ৰেচিপি এটা লৈ আহিছোঁ আপোনালোকৰ কাৰণে। এইটো চন্দা মাছ। মই এইটো আপোনাৰ নিমখ আৰু হালধিৰে মই তৈয়াৰী কৰি ৰাখিছোঁ। ইফালে মই কেৰাহীত বহাই দিছোঁ বাৰু মাছ। এইটো চাওকচোন, এইটো মই আগতীয়াকৈ মানে তৈয়াৰী কৰি ৰাখিছোঁ। মাছটো ইফালে ভাজি আছোঁ। এইটো দেখিছেনে? এইটো পূৰা ভাজা হ'বই আৰু অলপ বাকী আছে। এইটো আপোনাৰ কেৰাহীটো পূৰা গৰম হ'ব দিব লাগিব, নহ'লে মাছটো ভাঙি যায় মানে। মইতো উঠাব পৰা হৈছোঁ আৰু আধা মিনিটমান পিছতে মইতো উঠাই দিব পৰা হ'ব। চাই থাককচোন বাৰু। এইটো আপোনাৰ মাছৰ কাৰণে এইখিনি তৈয়াৰী কৰি ৰাখিছোঁ। এইখিনি হ'ল আপোনাৰ আদা, নহৰু, জলকীয়া ইয়াতে মিক্স। এইটো আমি এইটো দি খুন্দিম আৰু আমি মিক্সাৰ মেচিনেদি মানে ভাল নাপাওঁ, এইটো টেষ্টি নহয়। সেইটো কাৰণে এনেকৈ আমাৰ থলুৱাভাৱে কৰিম আৰু গিলাচতে। এইটো আপোনাৰ বিলাহী আৰু এইটো পিঁয়াজ এটা দি দিম আৰু ইয়াতে আলু 4-5টামান দি দিছোঁ। চব্জিটো তেতিয়াহে সোৱাদ হ'ব। এইটো মাছটো এতিয়া নুমাব পৰা হৈ গ'ল। এতিয়া মানে কালাৰটো আহি গ'ল পূৰা। এইটো নুমাব পৰা হৈ গ'ল। ধুনীয়া হৈছে, দেখিছেনে কালাৰটো? এইটো মই এতিয়া এইখন থালিতে নুমাই দিওঁ মাছখিনি। আপুনি চাই থাকক আপোনালোকে। নুমাই দিছোঁ। মই মাছটো নুমাই দিলোঁ। এইটো নুমোৱা হৈ গ'ল। এতিয়া আকৌ নতুনকৈ আকৌ বহাই দিম মই মাছখিনি। চাই থাকক। মই মাছখিনি বহাই আছোঁ এতিয়া। বেছি দিব নোৱাৰে, 5 পিচমান দিলেই হয়। 4 পিচ বা 5 পিচ, নহ'লে আকৌ লাগি ধৰিব এইফালে। এইটো হৈ গ'ল, অলপ লাৰি দিব লাগিব। এইটো আপোনাৰ হৈ আছে এতিয়া। অলপমান জুইটো এতিয়া বঢ়াই দিম, অলপ কমোৱা আছিলে, অলপ বঢ়াই দিছোঁ এতিয়া। চাই থাককচোন বাৰু। এইটো আপোনাৰ মাছটো লাৰি দিব পৰা হ'ল এতিয়া, নহ'লে তলত লাগি যাব। এইটো মই মাছটো এতিয়া লাৰি দিলোঁ, উল্টাই দিলোঁ আৰু লুটিয়াই দিছোঁ। লুটিওৱা হৈ গ'ল। আৰু আপোনাৰ এই 3 পিচে আছে, এই 3 পিচ ভাজিলে আপোনাৰ চব্জিটো বনাই তাত পেলাই দিব পৰা হৈ যাব। এই 3 পিচ আছে ভাজিব, বাকী এইখিনি হৈ গ'ল আৰু। এতিয়া মাছটো সম্পূৰ্ণ ভাজা হৈ গ'ল। মই এতিয়া চব্জিৰ কাৰণে এতিয়া মই পিঁয়াজটো বহাই দিছোঁ। পিঁয়াজটো বহাই দিলোঁ। অলপ লাৰি দিলোঁ পিঁয়াজটো। এইটো মানে মাছ বহোৱা তেলতে বহাই দিছোঁ। পূৰা গৰম হৈ আছেতো কেৰাহীটো, পিঁয়াজটো বেছি টাইম ভাজিব নালাগে। এতিয়া মই আদা নহৰুখিনি মাৰি দিছোঁ ইয়াতে, ইয়াৰ ওপৰতে। এইটো আপোনাৰ আদা নহৰু পেষ্টটো ইয়াতে দি দিছোঁ। এইটো খুব লাৰিব লাগিব, যাতে আদা নহৰু আৰু আপোনাৰ পিঁয়াজটো মিক্স হৈ যায়।
এইটো বহুত বেছি বাঢ়ি আছে, অলপ কমাই দিছোঁ মই জুইটো, অলপ কমাই দিছোঁ অলপ টাইমৰ কাৰণে, পেষ্ট হৈ যাব লাগিব। হৈ গৈছে, মই এতিয়া ইয়াৰ আলুটো দি দিম। এতিয়া মই আলুটো ইয়াতে দি দিছোঁ। আলুটো দি ইয়াতে অলপ লাৰি দিব লাগিব, তাৰপিছত অলপ নিমখ দিব লাগিব। চাই থাকক আপোনালোকে। চব্জিটো মই এতিয়া লাৰি আছোঁ, আলুটো মই এতিয়া নিমখ দি দিছোঁ, ইয়াতে এড কৰি দিছোঁ। আপোনালোকৰ পৰিমাণত দি দিব, চব্জি অনুযায়ী কিমান নিমখ লাগে আপোনালোকে আইডিয়া কৰি দি দিব। মই ইয়াতে বাৰু 2 চামুচ দি দিছোঁ আৰু অলপ দি দিছোঁ। এতিয়া এইটো অলপ লাৰি দিব লাগিব, যাতে আলুৰ লগত পূৰা মিক্স হৈ যায় নিমখটো। আলুটো হৈ গ'ল, এতিয়া সিজি গ'ল। মই আপোনাৰ বিলাহীটো, যিটো বিলাহী হয় সেইটো মই ইয়াতে এড কৰি দিছোঁ। বিলাহী বেছি দিয়া নাই, 3টা বিলাহী দিছোঁ, সৰু সৰু। বিলাহীটো বেছি হ'লে মানে বেয়া লাগি যায়তো, চব্জি অনুযায়ী বিলাহীটো দিলে হ'ল। মই অলপ লাৰি এতিয়া অকণ ঢাকনখন মাৰি দিম। চাই থাকক আপোনালোকে। আলু বিলাহী এইটো লাৰি আছোঁ, এইটো আপোনাৰ পানী দিব পৰা হৈ গৈছে। আলুটো সিজিছিলে নাই মই চেক কৰি চাইছোঁ, এইটো আলুটো সিজি গৈছে। এতিয়া কিন্তু এইটোত গৰম পানী দিব লাগিব, ঠাণ্ডা পানী দিলে মানে টেষ্টিটো নাইকিয়া হৈ যাব। আৰু ইয়াতে কোনো মছলা দিয়া নাই, আদা নহৰু জলকীয়াৰ বাহিৰে কোনো একো বেছি মছলা নাই, অকল আদা নহৰু জলকীয়া। এতিয়া বিলাহীটো সিজি গ'ল, আপোনাৰ আলুটো সিজি গৈছে। এতিয়া মই পানীটো এড কৰি দিছোঁ, এইটো গৰম পানীটো, এইটো গৰম পানী ইয়াতে এড কৰি দিছোঁ। চব্জি অনুযায়ী পানীটো দিব আপোনালোকে, মই এইটো চব্জি হিচাপত পানীটো দি দিছোঁ। হৈ গ'ল, এতিয়া পূৰা উতলিব লাগিব। লাষ্ট টাইমত আপোনাৰ মাছটো পেলাই দিম, পূৰা সিজিব লাগিব। এতিয়া মই এই লাষ্ট টাইমত মাছটো পেলাই দিম ইয়াতে। চব্জিটো এতিয়া হৈ গ'ল, এতিয়া মই মাছটো এড কৰি দিম। এইটো আপোনাৰ মাছটো ইয়াতে এড কৰি দিছোঁ, গোটেইখিনি মাছ দি দিছোঁ, এড কৰি অলপ লাৰি দিম এতিয়া। আৰু 10 মিনিটমান পাছতে, মানে অলপ উতলাৰ পিছতে, উতল অহাৰ পিছতে আপোনাৰ মাছটো নুমাই দিব পৰা হৈ যাব, চব্জিটো হৈ যাব। এইটো আপোনাৰ মাছটো দি দিলোঁ। এতিয়া 10 মিনিটৰ কাৰণে ঢাকনখন মাৰি দিছোঁ। 10 মিনিট পাছত নুমাই দিব পৰা হৈ যাব। চব্জিটো এইটো আপোনাৰ চব্জিটো এতিয়া নুমাব পৰা হৈ গ'ল, সম্পূৰ্ণ নুমাব পৰা হৈ গ'ল। এইটো কালাৰটো চাওকচোন কি ধুনীয়া হৈছে। মই এতিয়া চব্জিটো গেছটো নুমাই দিছোঁ, এতিয়া চব্জিটো হৈ গ'ল। আৰু যদি ভিডিঅ'টো ভাল পায় আপোনালোকে লাইক কমেণ্ট কৰিব আৰু লগতে ছাবস্ক্ৰাইবটো কৰি দিব। এতিয়ালৈ বাই বাই।